হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবেই ভালে আছে গাইজ। আজি আহিলোঁ অকণমান ফুৰিবলৈ, মানে বস্তু এটা আনিবলৈ আছে। আজি লগত আমাৰ ভাইটি এটা লৈ আহিছোঁ আৰু লগত আৰু এজন ভাইটি আছে, কাৰণ ঘৰত অলপ ৱায়াৰিঙৰ কাম আছে, সেইকাৰণে বস্তুখন আনিবলৈ ল'লোঁ। ৱায়াৰিং চিলাপথাৰৰ পৰা এখন হ'লচেল দোকান গৈ আছোঁ গাইজ, দেখাই আছোঁ আপোনালোকক, ঠিক আছে গাইজ। বহুত দিন ভিডিঅ' দিব পৰা নাই, কাৰণ বহুত ব্যস্ত আছিলোঁ এইকেইদিন না, আৰু বহুত দিনৰ মূৰত আহিছোঁ 3 বছৰ মূৰত ঘৰলৈ, সেইকাৰণে অলপ বিজি আছিলোঁ। যাম গাইজ, ভাল ভাল জেগা ফুৰিবলৈ যাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ঠিক আছে গাইজ। আজি এতিয়া এইটো চাওক, আমি আমাৰ বগীবিল যোৱাৰ ৰাস্তা, এইবিলাক বগীবিল হৈ আপোনাৰ একেবাৰে ডিব্ৰুগড় তিনিচুকীয়ালৈ যাব পাৰে। এতিয়া আমি গৈ আছোঁ গাইজ চিলাপথাৰ, য'ত নেকি ধৰক হ'লচেল বস্তু পায়, ঘৰ যিমান কাৰোবাক যদি ইলেক্ট্ৰিকেল ৱায়াৰিঙৰ বস্তু লাগে কিবা কিবি চব পাব, আমি তাত গৈ আছোঁ, ঠিক আছে গাইজ। ব'লক এতিয়া আপোনালোকক যিমানটো সুহা এটা ভিডিঅ' দেখাবলৈ চেষ্টা কৰি আছোঁ। চাওক গাইজ, কি ধুনীয়া পৰিৱেশ। এতিয়া আহি পাইছোঁ আমি চিলাপথাৰ টাউন। এইখন হৈছে চিলাপথাৰ টাউন, ঠিক আছে বন্ধুসকল। ইয়াত আহি গ'লোঁ। এতিয়া কোনখিনিত আছে জানো, যিহেতু আজি বজাৰ বহি আছে, ইয়াত বহুত ভিৰ ভাল লাগি আছে। বজাৰখন কোনখন যাব এতিয়া? মঙলবাৰ যাব লাগিছিলে। এতিয়া এইখিনি হ'লচেল দোকানৰ সঁচা গাড়ী আহিছে নে, এইখন আজি বস্তু ল'বলৈ আহিছোঁ, ঠিক আছে। কিমান কম দামত পাওঁ চাই লওঁ। এইপিনে বজাৰ হ'ব, মানুহ আহিছে, গৰু চৰু। এইখন বহুত ডাঙৰ বজাৰ হয়, এতিয়া যাবলৈ সময় নহ'ব চাগে। এইখনৰ দোকান এখন নহয় জানো, এইখনে গাইজ হ'লচেল দোকান। কি জানো কি নামটো, কি দোকান হয় জানো, কি এইখন অপাৰখন নেকি গাইজ? এইখনতে লওঁ, কিমান কমত পাওঁ চাওঁ। যদি বেছি কমত পাওঁ যায় আপোনালোকক কৈ আছোঁ হা গাইজ, এইখন দোকানত আহি যাব, ঠিক আছে। মই ভাল পালেহে আপোনালোকক ক'ম বাৰু, গৈ আছোঁ ভিডিঅ'টোত। এইখন গোটেইখনে হৈছে আপোনাৰ হ'লচেল দিয়া দোকান। ইয়াৰ পৰা এতিয়া বস্তু ল'ম, ঠিক আছে। চাই লওঁ, যদি বেছি কমত পাওঁ আপোনালোকক ক'ম, আপোনালোক আহি যাব, ঠিক আছে গাইজ। এতিয়া বস্তু কিমান দাম কি চাই লওঁগৈ দেই গাইজ, আহক। বস্তু এতিয়া অলৰেডি লৈ লোৱা আছে, কিন্তু এই দোকানখন যোনখন দোকানত ল'বলৈ আহিছিলে চিলাপথাৰ এখন জোনাইয়াৰ্ডত আছে দোকানখন, বহুত কম ৰেটত দিয়ে, মানে আপোনাৰ MRP হাফত দাম দি দিয়ে, মানে MRP আধা দাম দি দিয়ে, এখন বহুত মানে ডিছকাউণ্টত দিয়ে, বুজিছেনে। মই বস্তুখিনি এইখিনি বহুতখিনি বস্তু লৈ চাই লওক, কাৰণ এইখিনি যিমানখিনি বস্তু দিছে ঘৰত যিমান প্ৰয়োজন হয়, ৱাৰৰ পৰা ধৰক লাইট কিবা কিবি ধৰক কিবা যিমান বস্তু হয় সিমান বস্তু লৈ ল'লোঁ। এই যে বহুতে ডিছকাউণ্টত দিয়ে, আপোনাৰ ইচ্ছা কৰিলে আহিব বাৰু দোকানখনত। দাদা আপোনাৰ নামটো কৰিব নহয়, খৰচা কৰিব। মোৰ নাম শ্ৰী আকাশ সাহা, দোকানখনৰ নাম আকাশ ইলেক্ট্ৰিকেলছ। এইটো জোনাই লিংক ৰোডত আছে, জোনাই লিংক ৰোড ন, চিলাপথাৰ, ঠিক আছে গাইজ। যদি আপোনালোক কোনোবা চিলাপথাৰ ধেমাজি কোনোবা ওচৰ পাজৰ ৰাইজ আছে, যদি কাৰোবাক কম দামত হ'লচেলত দৰকাৰ হয় ইলেক্ট্ৰিকেল বস্তু চব ৱায়াৰিং কৰিব লাগে, আপোনালোকে এই আকাশ চাহা দোকানত আহি যাব। এইটো চিলাপথাৰ জোনাই ৰোডত আছে, বুজি পালে। মই অকণ বহুত ভাল ডিছকাউণ্টত পালোঁ, ঠিক আছে গাইজ। হ'ব গাইজ, এতিয়া যাওঁ, কিবা এটা খাই লওঁগৈ, কাৰণ ৰাতিপুৱা ওলাই আহা একো খোৱা নাই। ব'লক গাইজ, চাওঁ কিবা এটা খাই লগ পাই আছোঁ, ঠিক আছে। লগতে আপোনাৰ দোকানখনত মই সেইটা ফোনটো দেখাই দিম, বাহিৰত আহিলে ফোনটো চালে গম পাব। এইখন লিখা আছে দিছে না, এনেকৈ আকাশ এই লিখা আছে দিছে নামটো, আকাশ ইলেক্ট্ৰিকেল বুলি লিখা আছে, আপোনাৰ আপাৰ বুলি লিখা আছে। এই দোকানখনতে আহি যাব পাৰিছে, ইয়াত ধুনীয়া ডিছকাউণ্টৰ বস্তু পাই যায়, বুজিছে না, ঠিক আছে গাইজ। এই বন্ধুসকল চব বস্তু পাতি লৈ পেলাই দিছেনে, গাড়ীখনত ধুনীয়াকৈ ডিগিত ভৰাই লওঁ। এইবিলাক এই মালখিনি নেদেখুৱালৈ ধুনীয়াকৈ ডিগিত ভৰালোঁ। এই লাইট চাইট ভাগিব, অকণমান লাহেকৈ ভাগি আগলৈ ভাবা হা, লাইটকেইটা অকণমান এইডাল কৰি ভাবে, মালাল কৰি ভাবা এডাল গাড়ী। ধুনীয়াকৈ বস্তুখিনি ভৰাই ল'লোঁ। এতিয়া গৈ দগজি খানাটো দি লওঁগৈ, ঠিক আছে। এতিয়া খানাটো খাই তাৰপাছত ঘৰলৈ যায়। দুজন ল'ৰা কাম কৰিব লৈ আছে। কাম এটা কোৱা বন্ধুসকল, এইপিনে দিয়া, আগফালে দিয়া, এইপিনে দিয়া। অঁ ঠিক আছে গাইজ, ব'লক ভাল হোটেলখন সোমাই প্ৰথমতে খানাটো খাই লওঁগৈ, আহক। এয়া এতিয়া পাই গ'লোহি বগীবিল যোৱা ৰাস্তা দিছে না, এইপিনে লিখা আছে। এতিয়া এইপিনে পোনে ওলাই গাইজ বগীবিল পামগৈ, কিন্তু বগীবিল নাযাওঁ, যিহেতু বজাৰ কৰি আহিলোঁ। এইকেইটা ধুনীয়া হোটেল এখন আছে, ধুনীয়া গাহৰি ভাত পায় বোলে, সেইকাৰণে গাহৰি ভাতৰ টেষ্ট এটা লওঁ বুলি আহিলোঁ। ভাইটি এটা আছে বুলি ইয়াত ভাল পায় বুলি ক'লে। বগীবিল যাম বুলি ভাবিছিলোঁ গাইজ, বগীবিল নাযাওঁগৈ, হয় নহয়। গাহৰি ভাত এক চাং মাৰি দিম ন, খাবি নে গাহৰি? এদিনাখন বাউকে খাম গাহৰি, পেটু চেটু ভাজি খাম দেই। এই হোটেলখনতে খাই লওঁ আজি, এনেকৈ নৰ্মেলকৈ এসাঁজ, ঠিক আছে। কোনো হোটেলখন নাই পাইছোঁ নে এইখন? কিখন কি ৰেষ্টুৰেণ্ট লিখা আছে? এখন ৰেষ্টুৰেণ্ট নহয়, এখন এইখন নেকি?
এইখন গাড়ী আহিছে নে কি হোটেল এইখনে জানো হোটেল মাজুলীখনে কোনখন খ্ৰীষ্টিনা অঁ সেই কৰে অঁ খ্ৰীষ্টিনা ৰেষ্টুৰেণ্ট এইখন দেখিছে নে গাইছ খ্ৰীষ্টিনা ৰেষ্টুৰেণ্টে দি লওঁগৈ এক চাং ৰাতিপুৱা কেইটামান ভাত খাই আহা ঠিক আছে এইখন এইখনে গাইছ খ্ৰীষ্টিনা ৰেষ্টুৰেণ্ট এইখনে কেনেকুৱা ভাত পাই চা ভাল ভাত পায় বুলি কৈছে খাই লওঁগৈ এইখন গাইছ আহি যাব কম দামতে ভাল ভাত পায় ইয়াত আজি মজাটো লৈ লওঁ ইয়াও দাদা গাহৰি ভাত লৈ আহিব এইজন আমাৰ হোটেলৰ মালিক যেনেকৈ যে বহি আছে তেনেকৈ গাহৰি ভাত লৈ আহিব 3টা ঠিক আছে প্ৰথমে ভাতটো খাই লগাই ঠিক আছে টেষ্টটো কেনেকুৱা হ'ল তাৰপিছত কৈ আছোঁ অ'কে অলপ ৰ'ব হেল্ল' গাইজ দিছেনে এইখনে খ্ৰীষ্টিনা ৰেষ্টুৰেণ্ট কি ধুনীয়া দিছেনে থালি এখন এইপিনে চাওক এয়া মাংস প্লেট দিছে এইবাৰ মাংস প্লেট 3 প্লেট লৈ ল'লোঁ 3টাই এইপিনে চাওক ধুনীয়া পাপৰ ভাত বিধৰ চব্জি এইবিলাক 3 বাতি মানে ভাজি চাটনি এয়া চাটনি আচাৰ পুৰা ধুনীয়াকৈ দিছে বুজিছেনে এয়া এক প্লেট অনলি 1 থালি অনলি 150 বুজিছেনে এই যে মাংস চাংস হয় নহয় সেইজন মালিক বুজিছেনে 150 অনলি 1 থালি অনলি 150 যোনে আহে নহয় এইবিলাক বগীবিল চপালৈ যাবলৈ ডিব্ৰুগড় যোন আহে এইখন খ্ৰীষ্টিনা ৰেষ্টুৰেণ্ট আপোনালোক আহি পিনে খাই যোৱা টেষ্টটো লৈ যাব কাৰণ গোন্ধৰে বঢ়িয়া গা মন মলাই গৈছে খোৱাই নাই বুজিছেনে দেখিয়ে ভাল লাগিছে চব আপোনালোকে 150 অনলি গাহৰি পাপৰ ভাত চব বিধৰ চব্জি দেখিছে এই বঢ়িয়া এতিয়া খাই ল'ম দেই গাইছ